ছাত্ৰীক কণ্ডম ব্যৱহাৰ কৰিবলৈ শিকালে এইবাৰ শিক্ষকে। যৌন সম্বন্ধৰ সময়ত কণ্ডম কেনেকৈ ব্যৱহাৰ কৰিব লাগে শিক্ষা প্ৰদান কৰিলে শিক্ষকে। বিভিন্ন সামগ্ৰীত কণ্ডম লগাই প্ৰেক্টিকেল ক্লাছ কৰি দেখুৱালে এইবাৰ শিক্ষকে। বৰ্তমান সময়ত কেইবাখনো বিদ্যালয়ত প্ৰদান কৰা হৈছে স্ত্ৰী শিক্ষা। স্ত্ৰী শিক্ষাৰ নামত এদল পুৰুষ শিক্ষকে সীমা হেৰাই যোৱা দেখা গৈছে। এইবাৰ শিক্ষকে গৰ্ভৰোধ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি সেই সম্পৰ্কে বিভিন্ন সামগ্ৰীত কণ্ডম লগাই প্ৰেক্টিকেল ক্লাছ কৰি ছাত্ৰীসকলক দেখুৱালে শিক্ষকে। ইয়াৰোপৰি ছাত্ৰীক বিভিন্ন সামগ্ৰীত কণ্ডম লগাবৰ বাবে শিক্ষকে আজ্ঞা প্ৰদান কৰিলে। বৰ্তমান শিক্ষকৰ এই আচৰণক লৈ স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছে। এই সম্পৰ্কে আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল বাৰ্তা 8।